এই মুহূৰ্তত উপস্থিত আছোঁ উত্তৰ পশ্চিম যোৰহাটৰ ৮ নং স্পাৰৰ কাষত আৰু ৮ নং স্পাৰৰ কাষৰ পৰা যিখন দুখ লগা ছবি এই মুহূৰ্তত আমাৰ দৰ্শকক দেখুৱাবলৈ আগবাঢ়িছোঁ। এই মুহূৰ্তত এনেদৰে সতীৰ্থ নিপনে যিসমূহ ছবি দেখুৱাইছে, ইয়াত কিছু সময় পূৰ্বলৈকে ঘৰ আছিল আৰু ঘৰসমূহ এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত এনেধৰণে যা গৈছে। আপুনি চাওক, বাৰীৰ তামোল পাণ বাঁহ গছ সকলো জুইত যা গৈছে। এফালে জলসম্পদ বিভাগৰ তৰফৰ পৰা চেষ্টা অব্যাহত ৰাখিছে যে খহনীয়া প্ৰতিৰোধ কৰাৰ, কিন্তু খহনীয়াৰ মাত্ৰা লগতে বান পৰিস্থিতি ইমানেই বেছিলৈ বৃদ্ধি পাইছে যে তেওঁলোকে কোনো ধৰণৰ আচলতে এই যি খহনীয়া প্ৰতিৰোধ কৰাত ব্যৰ্থ হ'ব লগা হৈছে। এটাই কাৰণ যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ মাত্ৰাধিক হৈ পৰিছে আৰু যাৰ বাবে এনে এটা পৰিৱেশৰ সূচনা হৈছে। গঞাই ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ গতি কৰিবলগীয়া হৈছে। সতীৰ্থ নিপনে দেখুৱাব, এইসমূহ ৰাইজ এতিয়া এনেধৰণে তেওঁলোক ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকে এই মুহূৰ্তত মথাউৰিৰ ওপৰত সহাৱস্থান কৰিছে আৰু তেওঁলোকে জিলা প্ৰশাসনৰ যিসকল লোক উপস্থিত হৈছে, জিলা প্ৰশাসনৰ লোকক তেওঁলোকে দাবী জনাইছে যে তেওঁলোকক নিৰাপদ দূৰত্বলৈ লৈ যাব লাগে। মই অকণমান কথা পাতিবলৈ বিচাৰিম, জিলা প্ৰশাসনৰ লোক আছে, অকণমান যদি ঘূৰি দিলে সুবিধা হ'ব। মই আপোনাৰ পৰা জানিম, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আহিছে, নাই কেনেধৰণৰ ব্যৱস্থা অৱলম্বন কৰা হৈছে? আমি এতিয়া কথা পাতিহে আছোঁ। ৰিলিফ কেম্পৰ কথা কোৱা হৈছে। ছাৰ আহিছে, আমি অলপ ষ্টেটমেণ্ট দিব নোৱাৰোঁ মই এতিয়া মিডিয়াত। বাকী আমি কৰি আছোঁ যিখিনি কৰিব লাগে। মানে আপোনালোকে এতিয়া সদ্যহতে কি কি কৰিছে সেইখিনি জানিব বিচাৰিম। আমি আলোচনা কৰি আছোঁ আৰু মানুহখিনিৰ যিখিনি ৰিলিফ যি কৰিব লাগে আমি সোনকালে ব্যৱস্থা এটা কৰা যাব। তেওঁলোকক কিবা কেম্পলৈ লৈ যোৱাৰ কথা কোৱা? আমি এইটো ভাবি আছোঁ, ব্যৱস্থা কৰা হৈ আছে। এনেধৰণে চক্ৰ বিষয়াই মন্তব্য কৰিছে যে তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হ'ব, কিন্তু তাৰ প্ৰাক মুহূৰ্তত দেখিছে যদি নিপনে দেখুৱায় তেনেহ'লে যে তেওঁলোকৰ এতিয়া না জল না থল অৱস্থা। এইফালে নিপনে দেখুৱাব যে মথাউৰিৰ ওপৰত ৰাইজে তেওঁলোকৰ সৰুকৈ হ'লেও এখন চালি দি তেওঁলোকে নিশাটো কটাবলৈ চেষ্টা কৰিছে, যিহেতু কেইবাটাও নিশা এইসকল ৰাইজ শুব পৰা নাই। আৰু আজি ক্ৰমান্বয়ে উজনি অসমত বিশেষকৈ আৰু যোৰহাট ডিব্ৰুগড় আদি অঞ্চলসমূহত দেখা পোৱা গৈছে যে অতিমাত্ৰা খহনীয়া হৈছে। গৰাখহনীয়াৰ ফলত এতিয়া ৰাইজ ত্ৰস্তমান হৈ পৰিছে আৰু ৰাইজে দাবী তুলিছে যে অকণমান ভূমিৰ তেওঁলোকক প্ৰয়োজন, সদায় নৈ পাৰত এনেধৰণে থাকি আৰু তেওঁলোকে জীৱন নিৰ্বাহ কৰিব নোৱাৰিব, এই ধৰণৰ দাবী তেওঁলোকে তুলিছে। মই অকণমান আগবাঢ়ি আহিলে সুবিধা হ'ব। আপোনালোকে জিলা প্ৰশাসনৰ লোক আহিছে, তেওঁলোকক অকণমান মাটিৰ কথা কৈছে। হয়, তাৰমানে কেলৈ ছাৰ, আমাৰ এয়া এইখিনি পৰিস্থিতি দেখিছে নহয়, আমাক বেলেগ সাহায্যৰ কোনো প্ৰয়োজন নাই, আমাক মাটি অকণমানেই প্ৰয়োজন, যাতে মানে আগলৈ আমাৰ ভৱিষ্যতলৈ ল'ৰা ছোৱালীৰ পৰা দিয়ে সকলো কাৰণে কিবা এটা যে সুবিধা হয়। আৰু ঘৰ দুৱাৰবোৰ যে উঠাই নিছে, এতিয়া আপোনালোক নিশাটো ক'ত থাকিব? নিহাতে মানে থকা ভাবিছোঁ, ছাৰহঁতে কৈছে যে ওচৰতে কিবা শিবিৰ এটা দিম বুলি, তথাপিতো অকণমান দূৰো হৈছে। আমি ইয়াতে থকাটোকে ব্যৱস্থা কৰিম যে মাথাউৰিৰ ওপৰতে গোটেইখিনি একেজুম হৈ লৈ পেলাই থাকিম বুলিয়ে ভাবিছোঁ। আৰু কালি ৰাতিও এনেকুৱা হৈছে কালি ৰাতি এনেকৈ থাকিলোঁ আৰু ধৰি লওক ঘৰে ঘৰে তেনেকৈ থাকিলোঁ, কিন্তু আজি যেনেকৈ একেলগে একেজুম হৈ থাকিম বুলি ভাবিছোঁ। আৰু খোৱা বোৱাৰ ব্যৱস্থা আছেনে নাই ঘৰত? নাই, একোৱে নাইকিয়া খোৱা বোৱা ব্যৱস্থা। এতিয়া কৈছোঁ, তাকে ওপৰৱালাসকলক কৈছোঁ আমাৰ খোৱা বোৱা অকণমান আপোনালোকে চাই দিয়ক। তাৰপিছত ওপৰৱালাসকলে কৈছে শিবিৰ পাতি থাকিলেহে আমি খোৱা বোৱা দিম। শিবিৰত দিব? শিবিৰতহে দিব বোলে, এনেকৈ নিদিয়ে। আপোনালোক শিবিৰলৈ যাবলৈ নাযায়? যাব লাগিব, নগ'লে উপায় নাই নহয়। এনেধৰণে এতিয়া চন্দনে মই দেখুৱাইছোঁ যে এফালে জলসম্পদ বিভাগে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে যে যিকোনো পৰিস্থিতিৰ বিনিময়ত তেওঁলোকে এই খহনীয়া প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিব, কিন্তু এই মুহূৰ্ততো কাম চলি আছে, পাৰ্কোপাইনৰ কাম কৰি থকা হৈছে, কিন্তু কোনো ধৰণৰ ফল ধৰা নাই। আচলতে ব্ৰহ্মপুত্ৰত ইমান বেছি খহনী আৰু ইমান বেছি জলস্তৰ বৃদ্ধি পাইছে যে যাৰ পৰিপ্ৰেক্ষিতত এনে এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু মই আপোনাক উল্লেখ কৰিব বিচাৰোঁ যে বিশেষতঃ এই অঞ্চলটোৰ আশে পাশে থকা যিসমূহ গাঁও